Hey friends, welcome to my channel Zoom in Live. Aji moi asu ACB fieldot, Guwahati ACB fieldot. Narangit hoy tate mur ejon বহুত মৰম লগা ভাইটি এজন আছে একচুয়ালি এক মই বহুত আগৰ পৰা চিনি পাও ইয়াৰ নাম আসামানি হয় আৰু ক্যালিস্থেনিক্স কৰে বডি ওয়ার্কআউট সো বহুত ধুনিয়াকে কৰে আপোনালোকে চাও কেনেকে নিজৰ ওয়েট কমাব লাগে আৰু বহুত বছৰৰ পৰাই প্ৰেক্টিস কৰি আছে এইবোৰ কৰা সো মইও ট্রাই কৰিম সাগে কাৰণ মইতো নোৱাৰো মই জানো মোৰ ওয়েট এনেও বহুত বাঢ়ি যায় আছে তো লেটস সি কি হয় আগতে সুধি লও ভাইটিটো কি কৰি আছে আচ্ছা তুমি এটো কেতিয়াৰ পৰা কৰি আছা কিমান এটো ইয়াৰৰে এপ্ৰিল মান্থৰ পৰা কৰি আছো মানে স্টাৰ্টিং এটো ইয়াৰৰ পৰাই কৰিছা ইয়াৰ আগত কি কৰিছা আগতে মই 8 ইয়াৰ সুইমিং কৰিছো তাৰপিছত 2 ইয়াৰ্স ফুটবল খেলিছা সো চাব পাৰে ইয়াৰ ফিজিকটো বৰ ধুনিয়া হয় সিক্স পেকো আছে আৰু আমাৰ আছে ফুল পেট সো ভাল লাগিছে সো কিছুমান আমি যে স্টান্ট চাম ভাইটি জনৰ পৰাই সো কেনেকুৱা লাগে লেটস সি আমি এটা থাকে আৰম্ভ কৰো ক্যালিস্থেনিক্স নতুন মই নিজে নামটো ফাৰ্স্ট টাইম শুনিছো আগতে এক্সাৰসাইজ বুলি জানিছিলো সো মই ট্রাই কৰিম কাৰণ এদিনতো নহয় তেওঁ এপ্ৰিলৰ পৰাই হেৰি কৰি আছে এই সব এক্সাৰসাইজ কৰি আছে প্লাস সুইমিং কৰিছে আৰু ফুটবল খেলিছে সো লেটস সি হিও লেটস গো তে বলক আমি প্ৰথমে চাম ৰিং মাসল আপ এটো কি হয় এটো ৰিংত কৰে একচুয়ালি ধুনিয়াকে উঠি যায় সো দেখাত একদম ইজি হয় কিন্তু এটো কৰা ফসাই বহুত টান হয় সো মই এবাৰ ট্রাই কৰিছিলো আগতে এয়াৰটো সাদা মূৰটো দেখাম আপোনালোকে হাইব লাগিব মূৰটো সাৰ এয়াৰটো সিৰিয়াসলি লৈ লব কাৰণ এটো কৰা ফসাই বহুত টান হয় সো লেটস সি কেনেকুৱা হয় স্টার্ট এইটো কৰিবৰ কাৰণে সঁচাই বহুত বেছি ষ্টেমিনা লাগে কাৰণ এইটো উঠাটো ইমান সহজ নহয় তেওঁ 3-4 বাৰ এনেকে যে উঠিছে সো সঁচাই বহুত বেছি ষ্টেমিনা বহুত বেছি এনাৰ্জি লাগে সো ইয়াতে ডায়েট কন্ট্ৰলো কৰিব লাগে তেওঁ কি খায় মই বাৰু পিছত সুধিম কি খায় কেনেকে খায় আৰু যোনটো ফিজিকটো আছে সঁচাই বহুত ষ্ট্ৰং হয় সো এইটো কৰিবৰ কাৰণে বহুত বেছি এনাৰ্জি লাগে থাকে না এইটো মানে এইটো ৰিং মাসল আপ আৰু যোনটো বাৰত কৰে সেইটো হল বাৰ মাসল আপ ন স্ট্রেট বাৰ মাসল আপ কৰে সো এইটো টান হয় বহুত সো লেটস সি এবাৰ মই কৰিছা চাওকচোন কেনেকুৱা কৰিব পাৰো নে নোৱাৰো মই আচ্ছা মই পাৰিম মই কনফিডেন্ট আছে তাৰপিছত নাই গ্ৰিপটো ডাইৰেক্ট এনেকা ধৰিব নালাগে ওকে গ্ৰিপটো মানে এইটো সাইডে এনেকে ধৰিব এনেকে এইটো পুৰা ওপৰত এনেকে মোৰ এইটো নহয় সো চাও নেক্সট টাইম আৰু কি আছে বলক চাও সো নেক্সট কি আছে চাও নেক্সট কি কৰিবা তুমি নেক্সট মই এতিয়া এডভান্স টাক ফ্ৰন্ট লিভাৰটো দেখাম এডভান্স টাক ফ্ৰন্ট লিভাৰ পুল আপ এসবৰ বহুত ধুনিয়া নাম থাকে মনত ৰাখাই টান হয় সো মই ইয়াৰে মাজতে আৰু এবাৰ কও কোনোবাই যদি এওৰ পৰাই শিকিবৰ মন আছে আপোনালোকৰ এই সব বস্তু তেতিয়ালে এওক কন্টাক্ট কৰিব পাৰে মোৰ ডেসক্ৰিপচনত এওৰ ফোন নম্বৰ থাকিব গুটেখিনি বস্তু থাকিব সো ডেসক্ৰিপচনত চালে আপোনালোকে গম পাই যাব কেনেকে শিকিব লাগে বা এওক কল কৰি সুধিব পাৰে এডভাইস ল'ব পাৰে সো নেক্সট চাই লও তাৰপৰ আমি বাকিখিনি কথা পাতো ওকে চাও বাৰু নেক্সটটো কেনেকুৱা হয় ওকে তে বলক এবাৰ মই ট্রাই কৰো সেকেন্ড স্টান্ট নহব মোৰ ভাই এটা থাৰ্ডটো চাই লও ওকে বলক চাও থাৰ্ড স্টান্টটো কি হয় থাৰ্ডটো কি হ'ব থাৰ্ডটো আমাৰ হ'ব টাক প্লেঞ্জ পুশ আপ ওকে এইটো মই প্যালেট বার শট কৰিব যাই আছো ওকে তো এইটোত আপোনাৰ বেসিক্যালি শোল্ডাৰ্ছৰ জোৰ লাগে ওকে শোল্ডাৰ্ছ আৰু তলৰ হিপছৰ জোৰ ওকে তো এইটো এনা কৰি দেখাই আছো ওয়াও এটা এটো বস্তুটো আপোনালোকে মাটিতো কৰিব পাৰে ওকে যাৰ এনেকুৱা বস্তুটো নাই ওকে মাটিত কৰিলে এইটো মানে এটা যোনটো হাইট থাকে সেইটো কম হৈ নাযাব জানো কম হ'ব
ওকে কিন্তু মাটিৰ পৰা ষ্টাৰ্টিং দিয়াটো বেছি ভাল ভাবো ওকে মাটিত এবাৰ তুমি কৰি দেখাবা নেকি কেনেকুৱা হয় মাটিটো গ্ৰিপটো আৰু হাতটো অলপমান ওয়াইড ৰাখিব লাগে সো এইটোতো চাগে বহুত বেছি ষ্টেমিনা লাগে বহুত লাগে না বহুত জোৰ লাগে আরে মাজতে এটা কথা হদু তুমি খোৱা লোৱাত কি মানে কি লোৱা খোৱা লোৱাটো মোৰ এনে বেসিক্যালি ইমান এটা যেনেকা বডি বিল্ডাৰ্ছৰ ডায়েট থাকে সেনেকুৱা ডায়েট মোৰ একো নাই ওকে খালি মই ওয়ার্কআউটৰ পিছত ইভিনিং ওয়ার্কআউটৰ পিছত ওটস খাও গাখীৰ খাও ওটস গাখীৰ আৰু এপল থাকিলে এপল খাও এপল ওকে মানে ফ্ৰুটস বেছি খোৱা আৰু বইল খোৱা নেকি বেছি বইল ইমান বেছি নাখাও কিন্তু মায়ে ঘৰত যি বনাই লাঞ্চ আৰু ডিনাৰ হিটোৱে খাই দিও সেইটো কণী চনি বেছি খাব লাগে অলপ কণীটো মই নাখাও কণী মোৰ এলাৰ্জি আছে ওকে কণীৰ এলাৰ্জি আছে যাৰ ডায়েট ৰাখিব খুজে কণীটো মাষ্ট হয় আৰু কণীটো মাষ্ট বহুত ইম্পৰ্টেন্ট ঠিক আছে এইটো বাৰু ডায়েট আৰু নৰ্মেল আমি ডায়েট লৈ ফল মূল খাই থাকিলে হৈ যায় আৰু ন ওকে ঠিক আছে আমি এতিয়া ফোর্থ স্টান্টটো চাও তাৰ আগত এইটো মই কৰিম এতিয়া চাও কিমান ধুনীয়া কৰো মই ওকে চাও এতিয়া মই কৰিম কিমান ধুনীয়া এইটো এনেকে এইটো ধৰিব লাগে ভালকে বডিটো লাহেকে উঠাও বা ভৰিকেইটা বুকুত লগাই আরে আমি ঘুরি যাও আগে এদিনত মোৰ পৰাই নহব কিন্তু আপোনালোকে এইটো ট্ৰাই কৰিব চিয়ৰ ঘৰত ওকে চাও এতিয়া বলক ফোর্থ স্টান্ট ওকে নেক্সট কি আছে নেক্সটটো মই এল সিট কৰিম এল সিট এইটো কিহৰ কাৰণে মানে স্পেশালি এইটো আপোনালোকৰ পেটৰ জোৰৰ কাৰণে এপছৰ কাৰণে এপ যাৰ আছে এনে যাৰে তাৰে এপছ থাকিব পাৰে যোনখিন মানুহ কিন্তু সিহঁতৰ পেটত জোৰ নাথাকিব পাৰে সেইটো কাৰণে এইটো কৰিব লাগে আৰু বেছি এইটো কৰিলে মানে ইয়াতে বলটো মাৰিলেও দুখ নোপোৱা তোমাৰ দিন ছিক্স পেকো হ'ব দুদিনৰ পিছত 8 পেক হৈ যাব আমাৰ ফেমিলি পেকে হৈ আছে চ' মই বহুত জলদি আহিম তোমাৰ তাত এইসব শিকিবৰ কাৰণে চ' আপোনালোকক আকৌ কৈছো যদি শিকিবৰ মন আছে এওক একবাৰ কণ্টেক্ট কৰিব চ' চাও বলক এইটো কি নামটো আছিল এল সিট ওকে এল সিট কেনেকুৱা হয় বলক চাও ওকে বলক এটা এল সিট চাও এল সিট perfect position of LC. Wow. So এইটো আছিল বহুত ধুনীয়া এটা পোস্টাৰ LC দৰ সো মোৰটো বহুত ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ এবাৰ কমেন্টত ক'বচোন আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব একেবাৰে নাপাহৰিব সো এইটো মই ট্ৰাই নকৰো কাৰণ মই জানো এইটো মই কৰিব নোৱাৰো সো নেক্সট আৰু কি কৰিম বুলি ভাবিছা নেক্সট মই ভিসিট দেখাম বুলি ভাবিছো ভিসিট এলচিটৰ মানে এডভান্স পজিশন হয় ভিসিট বডিটো পুৰা অলমান বেন্ড কৰি ভৰিটো ওপৰলৈকে লৈ যাব লাগে মাথাৰ ওচৰত মানে এইটো ভিসিট বুলি কয় বলক এটা চাও ভিসিট এলৰ পিছত ভি So let's try ever visit sam bolokson okay let's try visit moi try nokoro e koribo so apanalage bhabi nahibo ma ko korim so moi pai goisu ever dubare kore so this is visit wow so এইটো আছিল ভিসিট মানে তুমি যে ভৰিগিটা ওপৰত লৈ গৈছা এইটো মানে ভি এটা আকাৰ আই যায় ইয়াৰ আগত এল আছিল সো এল সিট এন্ড ভি সিট দুটা হৈ গল সো এইটো বহুত টাফ হয় কাৰণ ভৰিৰখন জিৰোত ওপৰত ৰাখা ধেমালি নহয় মাত্ৰ দুডাল ষ্টেণ্ডৰ এও সাপোৰ্ট লৈছে সো এইটো মই এবাৰ ট্ৰাই কৰি চাও নেকি ওকে লেটস ট্ৰাই মই এবাৰ কৰি চাও বাৰু নাহাইব আপোনালোকে ঠিক আছে সো ইয়াতেও ফেল so মোৰ পৰাই নহব let's go to next exercise okay next এতিয়া চাও এও কি কৰিব এবাৰ কি কৰিবা তুমি মই এতিয়া আপসাইড ডাউন ক্ৰাঞ্চেছ কৰিম ওপৰত আপ এন্ড ডাউন আপসাইড ডাউন ক্ৰাঞ্চেছ এইটো কি হয় এইটো বেসিক্যালি এপছৰ কাৰণে ওকে এপছৰ কাৰণে এইটো হয় আপসাইড ডাউন ওপৰত ক্ৰাঞ্চেছ বুলি কয় এই বাৰডালত কৰিব এইটো অলমোস্ট
10 ফিট আছে সো 10 ফিট হাইট আছে সো মই আপোনালোককো কওঁ যদি কোনোবা লৰা ছোৱালী এইটো কৰিব ট্ৰাই কৰে অনুগ্ৰহ কৰি যাতে তলত কিবা ডানলপ বা কিবা দি লয় আৰু বেছি হাইটত নকৰিব কাৰণ এইটো বহুত ডেঞ্জাৰাছ হয় সো এওঁ এক্সপাৰ্ট হয় সো এক্সপাৰ্ট কাৰণে এওঁ আৰামত কৰি লয় কিন্তু আমাৰ কাৰণে এইটো ইমান সহজ নহয় সো বি কেয়াৰফুল ডোন্ট ট্ৰাই উইদাউট এনি প্ৰটেকশ্যন সো লেটছ go for next exercise ups and down crunches okay start বলক আগবাৰো আমাৰ নেক্সট টাইম চলে নেক্সট কি কৰিবা নেক্সট মই সুইং ফ্ৰন্ট লিভাৰ পুল আপ কৰি দেখাম সুইং ফ্ৰন্ট লিভাৰ পুল আপ নামবোৰো বৰ টান দে সঁচাই কিন্তু নাম টান হলে কি হ'ব কামটো বহুত টান মই বহুত ট্ৰাই কৰিলো তো এতিয়ালৈকে ময়ো পাৰা নাই ভালদৰে মইনো কি ইমান এক্সপাৰ্ট নেকি মই যে পাৰিম একচুৱেলি একো কথা নাই তুমি এটা ধুনীয়াকে এবাৰ দেখাই দিয়া সুইং ফ্ৰন্ট লিভাৰ পুল আপ তে চাও বলক সুইং ফ্ৰন্ট লিভাৰ পুল আপ এইটো বহুত টান হয় বহুত কষ্ট লাগে কৰিব সো চাও কিমান ধুনীয়াকে কৰিব গৈ আছে সুইং ফ্ৰন্ট লিভাৰ পুল আপ সো ভৰিখন একদম সিধা কৰি কিনে তেওঁ পুল আপ কৰিব চাওক বহুত বেছি এনাৰ্জি লৈ আছে তেওঁ এতিয়া সো ইমানখিনি নিজৰ বডিটো ষ্ট্ৰেট ৰাখি ওপৰত কৰা সঁচাই বহুত টান কথা এইটো সো এইটো হৈ গল সুইং ফ্ৰন্ট লিভাৰ পুল আপ সো এইটো কৰিলে তোমাৰ এপছৰ কাৰণে ন এইটো এপছৰ কাৰণে নহয় এইটো জাস্ট আপোনাৰ মোবিলিটি আৰু এজিলিটি কাৰণে যোনটো কেলিস্থেনিক মেইন যোনটো ফ্ৰী ষ্টাইল সেইবোৰৰ কাৰণে লাগে এইটো আৰু ওকে ফ্ৰী ষ্টাইলৰ কাৰণে লাগে সুইংটো বেছিকে লাগে আচ্ছা ইয়াতে মই এটা মাজতে কথা আৰু যেতিয়া এই সব কৰাৰ আগত মানে যোনটো কেলিস্থেনিক কৰাৰ আগত তোমালোকে এনে অকমান ৱাৰ্ম আপ হোৱা নে ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিং বহুত ইম্পৰ্টেণ্ট হয় কেলিস্থেনিক ওকে ষ্ট্ৰেচিংটো তোমাৰ ষ্ট্ৰেচিং পুৰা হয় আৰু এতিয়া আমি কি চাম তুমি মোক ষ্টাৰ্টিংত কৈছিলা কিবা এটা কম্বো দেখাবা এইটো কম্বোটো কি হয় কম্বো এটা হ'ল ৰিং শ্বট কম্বো জিমনাষ্টিক ৰিঙত কম্বো ওকে আৰু এটা ষ্ট্ৰেট বাৰত কম্বো দেখাম ওকে দুটা কম্বো মানে দুটা তিনিটা চাৰিটা পাঁচটা মানে তুমি এক্সাৰসাইজ একেবাৰে কৰিবা মানে নন ষ্টপ তে সেইটো চাই কিনে চাগে বেছি মজা পাম তে বলকচোন আগতে সেইটো চাই লওঁ তাৰপিছত আমি বাকীখিনি কথা পাতো তে বলক আগতে চাওঁ কম্বো বলক কম্বো চোৱা আৰম্ভ কৰোঁ কম্বো শুনিছিল আমাৰ খানাৰ কম্বো থাকে বিগ বাজাৰৰ কম্বো KFCৰ কম্বো এবাৰ চাম আমি আমাৰ হেৰিৰ কম্বো কেলিস্থেনিক কম্বো ওকে লেটছ ষ্টাৰ্ট সো এইটো আছিল বহুত ধুনীয়া এটা কম্বো বেলেগ বেলেগ হেৰি কৰি দেখালে এক্সাৰসাইজ টাৰ্মছ এই সব কৰি দেখালে তো ভাল লাগিল তো আজি বহুত বেছি দীঘলীয়া নকৰোঁ কিন্তু এওঁৰ পৰাই মই আৰু বহুত বস্তু দেখাম ভৱিষ্যতে আহি আছে আৰু বহুত বস্তু শিকি আছে সো আপোনালোকে চাই থাকিব এওঁৰ এটা ইউটিউব চেনেল আছে কি নাম ইউটিউব চেনেল তোমাৰ জিউছ কেলিস্থেনিক ডেছক্ৰিপশ্যনত এওঁৰ ইউটিউব লিংকটো থাকিব
সো চাব আৰু হোপ আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে কমেন্ট কৰিব কেনেকুৱা লাগিল শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব কৰি হে লাল বেল আইকনটো টিপিব একদম নাপাহৰিব জিও নকৰক বেল আইকনটো টিপিব কিন্তু সাবস্ক্ৰাইব কৰি তুমি এবাৰ কৈ দিয়া তোমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব সব ভিডিঅ'ছবোৰ আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব সো মোৰ চেনেলৰ নাম হৈছে জুম ইন লাইফ আৰু আমাৰ চেনেলৰ নাম হৈছে কৈ দিয়া এবাৰ জিউছ কেলিস্থেনিক তো আজিলৈ ইমানতে শেষ কৰো বাই বাই ভালদৰে থাকিব ষ্টে হেপি ষ্টে সেফ আৰু যোনবোৰ ষ্টান্স দেখাইছে কেলিস্থেনিক্সৰ ভালদৰে বহুত ধুনীয়াকে সাৱধানেৰে কৰিব যাতে ক'তো আপোনাৰ ক্ষয় ক্ষতি নহয় ক'তো দুখ চুখ নাপায় আজিলৈ বাই বাই সি ইউ অন নেক্সট ব্লগ জুম